আজি এই পবিত্ৰ স্থানত পবিত্ৰ ক্ষণত আজি আপোনালোকে চেনেলৰ যোগেদি সমগ্ৰ দেশতে আমি একোখন ভাগৱতী সমাজৰ তৰফৰ পৰা আমি জনাব বিচাৰিছোঁ। এই সংকট বেলাত যি প্ৰলয়ৰ বানৰ যি মহামাৰী ৰূপ, সেই ৰূপত আক্ৰান্ত হৈ থকা যিসকল ব্যক্তি, সেই ব্যক্তিসকলক আমাৰ একোখন ভাগৱতী সমাজৰ আইমাতৃ সতীৰাধিকা আইমাতৃ সেৱা সমাজ আৰু তৰুণ বিদ্যাৰ্থীৰ দ্বাৰাই সুদৰ্শন তৰুণ বিদ্যাৰ্থী সমাজৰ দ্বাৰাই আমি সেই য'ত বানপীড়িত অঞ্চলত আমাৰ গৈ তাতে আমাৰ যিটো দিবৰ ব্যৱস্থাখিনি কৰিছোঁ। কিন্তু যেনেধৰণে আমি কৰিব লাগে সেইখিনি আমি কৰিব পৰা নাই, হ'লেও কিঞ্চিত আমি বঞ্চিত হোৱা নাই, কিঞ্চিত হ'লেও আমি ৰাইজক সঁহাৰি জনাইছোঁ। কিন্তু তাৰে যোগেদি এতিয়াও বনাক্ৰান্ত অঞ্চলত কিছু লোক শিবিৰতে আছে, কিছু আমাৰ মাজৰ পৰা হেৰাই গৈছে। সেই হেৰাই যোৱা সকলৰ বিদেহী আত্মাৰ চিৰশান্তিৰ কাৰণে আমি আমাৰ অনুষ্ঠান একোখন ভাগৱতী সমাজে আমি সদায় ভগৱানৰ ওচৰত পুৱা গধূলি আমি আমাৰ ইয়াতে কীৰ্তন হৈ থাকে, প্ৰসংগত আমি সেৱা ধৰোঁ। আৰু যিখিনি এতিয়া বৰ্তমান শিবিৰত আশ্ৰয় লৈ আছে তেখেতসকলেও আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা যে সুখে শান্তিৰে থাকক, কোনো ৰোগ ব্যাধিয়ে দেখা নিদিয়ক। আৰু যিসকল তেওঁলোকে যি এৰি থৈ অহা নিজৰ গৃহখন, সেই গৃহখন যাতে আকৌ পুনৰাবৃত্তি গৈ সুসজ্জিত কৰি তুলিব পাৰে, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ভগৱানৰ গোটেইখিনি সৃষ্টিৰ লয় পলৰে গৰাকী তেওঁৱে যি কৰিব, তেওঁৰে সমস্তখিনি, আমি মাত্ৰ নিমিত্ত তেওঁক হৈ আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু সেই সকলোৱে আমি প্ৰাৰ্থনা জনাইছোঁ সকলোকে যাতে ভগৱানে সুখে শান্তিৰে ৰাখক। শ্ৰীমন্ত শংকৰ আজি মেলেং মেটেলি পালনাম থানত আমি বৰ্তমান উপস্থিত আছোঁ। আমাৰ কাষত আছে যোৰহাট জিলাৰ শ্ৰদ্ধাৰ সভাপতি গংগাৰাম দাসবাব, সোঁহাতে মোৰ আছে আমাৰ জিলাৰ পালনাম আচাৰ্য শৈলেন নাথা, আৰু মোৰ পিছত আমাৰ যুৱ অনুষ্ঠান তৰুণ বিদ্যাৰ্থী সমাজৰ সভাপতি সম্পাদক প্ৰমুখ্যে কাৰ্যকৰ্তাসকল উপস্থিত আছে। আগন্তুক পবিত্ৰ ভাদ মাহ এইবাৰ অসমৰ বিভিন্ন ধৰ্মানুষ্ঠানৰ লগতে প্ৰতি বছৰৰ দৰে এখন ভাগৱতী সমাজৰ যোৰহাট জিলাৰ পালনাম থানতো অনুষ্ঠিত কৰিবলৈ আমি লৈছোঁ। অন্য বছৰে আমি এই পালনামষাৰ আৰম্ভণি আৰু শেষতহে অনুষ্ঠিত কৰোঁ, কিন্তু এইবাৰ জগতৰ যি প্ৰলয়ংকৰী বিভীষিকা, বানৰ বিভীষিকা, এই বানৰ বিভীষিকাত মানুহখিনি সৰ্বস্বান্ত হৈছে। সকলো জীৱৰ তাৰণৰ কাৰণে, আত্মাৰ শান্তিৰ কাৰণে, মৃতপ্ৰায় জীৱসমূহৰ শান্তিৰ কাৰণে, সকলোৰে অৰ্থে আমি জগতৰ পৰম কল্যাণকামী একাষাৰ মহাপালনাম প্ৰতিদিনে আমি অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছোঁ। এই পালনামষাৰৰ কাৰ্যসূচী এখন আমি প্ৰস্তুত কৰিছোঁ। পুৱা পাঠৰ প্ৰসংগ থাকিব 4 বজাত, তাৰপিছত 7 বজাত আমাৰ প্ৰতিদিনা ধৰ্মধ্বজা প্ৰথম দিনা উত্তোলন হ'ব যদিও প্ৰতিদিনাই 7 বজাত আমাৰ ধ্বজা প্ৰণাম বুলি এটা কাৰ্যসূচী থাকিব। 7:30 বজাত প্ৰাকৃতিক সন্তুলন ৰক্ষা কৰিবৰ কাৰণে প্ৰতিদিনে এজোপাকৈ গছপুলি ৰোপণ কৰিম, আৰু এই গছপুলি ৰোপণৰ কাৰ্যসূচী আমাৰ বিদ্যাৰ্থী সমাজৰ যোগেদি কৰিম। তাৰপিছত 8 বজাৰ পৰা আমি ভাগৱত, গীতা, ঘোষা, কীৰ্তন, দশম ৰত্নাৱলী আদি পাঠ আৰু ব্যাখ্যা অবিৰতভাৱে চলি থাকিব। পুৱা 10 বজাত মহাপালনাম ভাগ আৰম্ভ হ'ব। এই পুৱা 10 বজাৰ পালনাম ভাগ পৰিসমাপ্তি হ'ব আমাৰ 2 বজাত। বিয়লি প্ৰসংগত আমি নামষাৰ সামৰণি কৰিম। তাৰপিছত সন্ধ্যা প্ৰসংগ হ'ব, বন্তি প্ৰজ্বলন হ'ব, গুণমালা কীৰ্তন হ'ব। মহাপুৰুষৰ তিথি, জন্মাষ্টমীত সকলো এটাইকেইটা দিনত আমাৰ বিদ্যাৰ্থীসকলে গুণমালা কীৰ্তন কৰিব। তাৰপিছত সন্ধিয়া আমাৰ সন্ধ্যা প্ৰসংগ থাকিব। এনেদৰে প্ৰতিদিনে আমাৰ কাৰ্যসূচী এই পালনাম থানত চলি থাকিব। আৰু ভাদ মাহৰ শেষৰ দিনালৈকে কাৰ্যসূচী লৈ বিভিন্ন গাঁও শাখাৰ ব্যক্তিসকল আহিব যদিও এইবাৰ আহিন মাহৰ 3 তাৰিখে যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ জন্মোৎসৱ ভাগ পৰিছে, আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ জন্মোৎসৱতে এইবাৰ এই ভাদমহীয়া পালনামৰ ক্ৰম ভাগ সমৰ্পণ কৰিম বুলি মনস্থ কৰিছোঁ। আপোনালোকৰ যোগেদি অসমৰ প্ৰতিজন ধৰ্মপ্ৰাণ ব্যক্তিক মই ইয়াৰ পৰা সেৱা জনাইছোঁ।
আমন্ত্ৰণ জনাইছোঁ আমাৰ এই মহাপালনাম যজ্ঞ ভাগত সকলোৱে আহি পদাৰ্পণ কৰি আমাক সেৱাৰ সুবিধা যেন প্ৰদান কৰে। তাৰোপৰিও তেখেতলোকেও নিজৰ জীৱন ধন্য কৰি এই নামৰ একনিকা কৃপা লাভ কৰক বুলি সকলোকে অসমৰ বিভিন্ন স্তৰৰ ব্যক্তিক মই ইয়াৰ পৰা সেৱা জনাইছোঁ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ।